काहे तू मुहे सजन पिया रे देखे ये नजारे माने ना अपनी अखियां सजन बिन आए रे मोर निंदिया। সৰ্বভাৰতীয় অনলাইন গীত প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি ডুমডুমালৈ গৌৰৱ কঢ়িয়াই আনিলে বনশ্ৰী বাইলুঙে। লেটছ টক মিউজিক নামৰ দিল্লীৰ এক সাংস্কৃতিক গোষ্ঠীয়ে উদীয়মান শিল্পীসকলক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সকলো ধৰণৰ গীত বিষয়ক এক প্ৰতিযোগিতাত প্ৰাৰম্ভিক, দ্বিতীয় আৰু চূড়ান্ত এই তিনিটা স্তৰত অনলাইন যোগে আয়োজন কৰিছিল। যোৱা 13 জুলাইত আৰম্ভ হোৱা আৰু 5 ছেপ্টেম্বৰত অন্ত পৰাৰ প্ৰতিযোগিতাখনৰ সম্প্ৰতি ঘোষিত ফলাফলত সৰ্বভাৰতীয় পৰ্যায়ত ডুমডুমাৰ বনশ্ৰী বাইলুঙে প্ৰথম স্থান অধিকাৰ কৰি ডুমডুমালৈ গৌৰৱ কঢ়িয়াই আনিছে। ইফালে ডুমডুমা মহাবিদ্যালয়ৰ পৰা স্নাতকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ডুমডুমাৰ ৰূপাই মিলন তীৰ্থৰ বাসিন্দা এইগৰাকী শিল্পীয়ে অধ্যয়ন কৰি থকাৰ সমান্তৰালকৈ সংগীত আৰু অভিনয়ৰো একাধাৰে চৰ্চা কৰি আছে। ইফালে বনশ্ৰী এগৰাকী ভাল অভিনেত্ৰী। ডুমডুমা মহাবিদ্যালয়ৰ 2 বছৰৰ শ্ৰেষ্ঠ গায়িকা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 2020 বৰ্ষত অনুষ্ঠিত হোৱা আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ প্ৰতিযোগিতাত জয়ন্ত সংগীতত প্ৰথম, বৰগীতত দ্বিতীয় আৰু আধুনিক গীতত তৃতীয় নিৰ্বাচিত হৈ পুৰস্কৃত হৈছিল। কম্পিটিশ্যনটো লেটছ টক মিউজিক দিল্লীৰ হয় অৰ্গেনাইজেশ্যনটো। তো তাৰ পৰা তেওঁলোকে আয়োজন কৰিছিলে, যিহেতু মানে কি সিহঁতে অফলাইন পাতে আৰু এবাৰ যিহেতু কৰোণাৰ কাৰণে এইটো অনলাইন পাতিলে। তো সেইটো ঘৰৰ পৰাই বহি এনেই জাষ্ট অডিশ্যনটো দিছিলোঁ, তাৰপিছত চিলেক্ট হৈ গ'লোঁ। তো তেনেকৈ ৰাউণ্ডকৈ কম্পিটিশ্যনটো হৈ গ'ল। তো তেনেকৈ কৰিলোঁ আৰু তেনেকেই উইনাৰ হ'লোঁ আৰু সেইটোৱে। আৰু ছেকেণ্ড ছিকিমৰ ছোৱালী এজনী হৈছে। আপুনি স্কুলতো এনেকৈ স্কুলত মানে সৰুৰ পৰাই গাইছোঁ। তো স্কুলত থাকোঁতে 4-5 বছৰমান আছিলোঁ বেষ্ট ছিংগাৰ। গাৰ্লছত পঢ়িছিলোঁ মই। তাৰপিছত ডুমডুমা কলেজত হাই ছেকেণ্ডেৰী কৰিছিলোঁ, ডিগ্ৰীও ইয়াৰ পৰাই মই কৰিছোঁ। তাৰপিছত তাত 2 বছৰ মানে বেষ্ট ছিংগাৰ হ'লোঁ। তো তেনেকেই চলি আছে আৰু। তাৰপিছত অভিনয়ৰ লগতো আপুনি জড়িত কিবা কৰিছে নেকি? অভিনয়টো মই মানে ক্লাছ 9 মানৰ পৰা এদিন ঘপককৈ কৰাৰ টাইপ। তো তাৰপিছত কৰি এতিয়া ভালো লাগে। তো কৰিছোঁ মই তেনেকৈ, কম্পিটিশ্যনো জইন কৰিছোঁ। তাৰপিছত তেনেকৈ পাবলৈও মানে সক্ষম হৈছোঁ। চ' সেয়াই আৰু তেনেকৈ। অসমৰ বাহিৰত অভিনয় অসমৰ বাহিৰত তেনেকৈ কৰা নাই, কিন্তু মই ৰিচেণ্ট চিনেমা 2-এখন কৰি আছোঁ। তাৰপিছত তেনেকৈ আৰু। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।